বন্ধু বান্ধৱীসকল, আজি মই প্ৰথমতে আৰম্ভ কৰিছোঁ নত্যবিধিৰ বিষয়ে। আপোনালোকে নত্যবিধিৰ বিষয়ে প্ৰথমতে জানিব লাগিব যে নত্যবিধি কাক বোলে, নত্যবিধিৰ নিয়মবোৰ। চাওক, যি বিধিমতে দন্ত্যন্ন মূৰ্ধন্যৰ ৰূপ লয় তাকে নত্যবিধি বোলে। নত্যবিধিৰ কেইবাটাও নিয়ম আছে। মই আপোনালোকৰ সুবিধাৰ্থে প্ৰথমৰ জাষ্ট দুটা নিয়ম এতে মই উল্লেখ কৰিম, আপোনালোকে বুজিব পৰাকৈ। যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, হয়তো পিছলৈ আৰু ভিডিঅ' আগবঢ়াম। প্ৰথম নিয়মটো হ'ল একেটা পদতে থকা ৰি, ৰ আৰু মূৰ্ধন্যৰ পিছত থকা দন্ত্যন্ন মূৰ্ধন্য হয়। ভালদৰে চাব আপোনালোকে। প্ৰথমতে যদি ৰি, ৰ মূৰ্ধন্য থাকে আৰু ইয়াৰ পিছৰ যিটো ন, এই নটো যদি তেতিয়াহে মূৰ্ধন্য হ'ব। যদি আগত ৰি, ৰ আৰু মূৰ্ধন্য থাকে তেতিয়া দন্ত্যন্ন নহয়, কি হ'ব? ইয়াতে মূৰ্ধন্য দিব লাগিব। আমি উদাহৰণ আকাৰে ল'ব পাৰোঁ। উদাহৰণ হিচাপত আমি লিখিব পাৰোঁ, যেনে ঋণ। ইয়াত কি কাৰণত মূৰ্ধন্য, কি কাৰণত হ'ল? যিহেতু ইয়াতে ৰি আছে, ৰি থকাৰ বাবে মূৰ্ধন্য হ'ল। আকৌ ৰণ, ইয়াত কি কাৰণত মূৰ্ধন্য নহ'ল? ইয়াতে ৰ থকাৰ বাবে। যদি আমি কৃষ্ণ শব্দটো লিখোঁ, তেনেহ'লে ইয়াত এইটো মূৰ্ধন্য হোৱাৰ কাৰণটো কি? যেতিয়া আমি ভাঙি দিম, কৃষ্ণটো যদি আমি ভাঙি দিওঁ, ক যোগ ৰি যোগ মূৰ্ধন্য যোগ ন, আগৰ বৰ্ণটো কিন্তু আমি মূৰ্ধন্য পাম। যিহেতু আমাৰ সূত্ৰত আছে ৰি, ৰ মূৰ্ধন্য থাকিলেহে পিছত দন্ত্যন্ন নহয়, কি হ'ব? মূৰ্ধন্য হ'ব। নিশ্চয় বন্ধু বান্ধৱ আপোনারা বুজি পাইছে। এনেদৰে আকৌ আমি বেলেগ নিয়ম আমি বেলেগ শব্দৰ ক্ষেত্ৰত আমি পাব পাৰোঁ। যেনেকুৱা কিছুমান তৃণ শব্দটো যদি আমি লিখোঁ, তেনেহ'লে ইয়াতে মূৰ্ধন্য হোৱাৰ একমাত্ৰ কাৰণেই হ'ল ইয়াতে ৰি থকাৰ বাবে। যিহেতু আমাৰ সূত্ৰত আছে, 1 নম্বৰ নিয়মত আছে আমাৰ ৰি থাকিলেহে পিছৰ যিটো দন্ত্যন্ন নহয়, কি হ'ব? মূৰ্ধন্য হ'ব। ঠিক একেদৰে যদি আমি বৰ্ণ শব্দটো লিখোঁ, এই বৰ্ণত ইয়াতে মূৰ্ধন্য নোহোৱাৰ কাৰণ হ'ল ওপৰত যিটো ৰেফ অৰ্থাৎ ৰ থকাৰ কাৰণে। ঠিক একেদৰে আমি যদি বিষ্ণু শব্দটো লিখোঁ, বিষ্ণু, ইয়াতো সেই আগৰ নিয়ম আমি যেতিয়া ভাঙি দিলে আমি মূৰ্ধন্যৰ পিছতে দন্ত্যন্নটো পাম। কাৰণ মূৰ্ধন্যটো পাম, মূৰ্ধন্যৰ আগত কি থাকিব? আপোনাৰ বিষ্ণুটো হৈ থাকিব, মূৰ্ধন্য হৈ থাকিব। নিশ্চয় বন্ধু আপোনালোকে বুজি পাইছে। তে ইয়াৰ পিছত আমি 2 নম্বৰ নিয়মটোলৈ আহোঁ। 2 নম্বৰ নিয়মটো হ'ল একেটা পদতে থকা ৰি, ৰ মূৰ্ধন্য আৰু দন্ত্যন্নৰ মাজত স্বৰবৰ্ণ ক বৰ্গ, ক
ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ। বন্ধু বান্ধৱীসকল, মোৰ হাতৰ আখৰ ইমান ভাল নহয়, আপোনালোকে তাৰ বাবে বেয়া নাপাব। যে একেটা পদতে থকা ৰি ৰ মূৰ্ধন্য ষ আৰু দন্তনৰ মাজত স্বৰবৰ্ণ ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা অন্ত্যেষ্টিয় জ হৰ ব্যৱধান থাকিলে দন্ত্যন্য মূৰ্ধন্য হয়। বন্ধু বান্ধৱীসকল, আপোনালোকে এটা বস্তু ভালকৈ মন কৰিব। ইয়াতে লিখা হৈছে ৰি ৰ মূৰ্ধন্য ষ আৰু ইয়াতে দন্ত্যন্য। আমি মাজত পাম স্বৰবৰ্ণ। স্বৰবৰ্ণ মানে আপোনালোকে নিশ্চয় স্বৰবৰ্ণকেইটা জানে। অৰ পৰা ঔলৈকে যে 11টা বৰ্ণ আছে, তাত যিকোনো এটা বৰ্ণ যদি থাকে বা ক বৰ্গ, মই একেলগে লিখিছোঁ সম্পূৰ্ণটো ক বৰ্গ। ক বৰ্গ মানে ক খ গ ঘ ঙ, কৰ যিটো শাৰী, তাৰপিছত প বৰ্গ। প বৰ্গ বুলি ক'লে প ফ ব ভ ম, তাৰপিছত অন্ত্যেষ্টিয় জ ব হ। ইয়াৰ যিকোনো এটা বা এটাতকৈ বেছি যদি থাকে তেনেহ'লে দন্ত্যনত এই দন্ত্যন্য নহয়, অৰ্থাৎ কি হ'ব? মূৰ্ধন্য হ'ব। এতিয়া আমি উদাহৰণস্বৰূপে কেইবাটাও শব্দ ল'ম, আপোনালোকে ভালদৰে মন দি চাব আৰু কিবা বুজি নাপালে মোক কমেণ্টত জনাব, বা আপোনালোকক সেইটো শুধৰাই দি দিম। নেক্সট ভিডিঅ'ত মই সেইটো শুদ্ধ কৰিম, আলোচনা কৰিম। এতিয়া যদি আমি উদাহৰণস্বৰূপে আমি লওঁ, যেনে কৃপণ, ইয়াতে মূৰ্ধন্য কি কাৰণত হ'ল? বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমতে এই শব্দটো ভাঙি ল'ব, তেতিয়া আপোনালোকৰ সুবিধা হ'ব। আমি যেতিয়া শব্দটো ভাঙি ল'ম, কৃপণটো ভাঙি ল'লে কি পাম? ক যোগ ৰি যোগ প যোগ ন। এতিয়া চাওক, আমাৰ আগত কি আছে? ৰি ৰ মূৰ্ধন্য ষ। সূত্ৰ মতে আমাৰ যিটো ফৰ্মুলা, সেই ফৰ্মুলাতে ৰি আগত আছে আৰু শেষত ন।